আপুনি মানুহক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰিব। যদি আপুনি ক'লা ৰঙৰ গাড়ী এখন কিনিছে, তেতিয়াহ'লে ক'ব বগা ৰঙৰ কিনিব লাগিছিল। যদি আপুনি সোনকালে বিয়া পাতিছে, তেতিয়াহ'লে ক'ব ইমান সোনকালে বিয়া পাতিছে, দেৰিকৈ পাতিব লাগিছিল। আৰু যদি বিয়া পতাত দেৰি হৈছে, তেতিয়াহ'লে ক'ব এতিয়ালৈকে বিয়াই পাতিব পৰা নাই। যদি আপুনি কিবাকৈ চাকৰি এটা পাইছে, তেতিয়াহ'লে ক'ব ই কেনেকৈ চাকৰি পাল। আৰু যদি পোৱা নাই, তো ক'ব আজিলৈকে এটা চাকৰি যোগাৰ কৰিব পৰা নাই। যদি দোকান এখন দিছে, ক'ব চাকৰি নাপাই দোকান দিছে। আৰু যদি আপুনি প্ৰাইভেটত কাম কৰি আছে, ক'ব যে ইমান চাগে ভাল ষ্টুডেণ্ট নাছিল, সেইকাৰণে প্ৰাইভেটত কাম কৰি আছে, চৰকাৰী চাকৰি পোৱা নাই। যদি আপুনি চাকৰি আশা নকৰি সৰু সুৰা ব্যৱসায় এখন কৰি আছে, তাতেও ক'ব এই ব্যৱসায় আজিকালি নচলে। মুঠতে আপুনি যি কৰিব তাতেই মানুহে নেগেটিভ কমেণ্ট দিবই। গতিকে মানুহৰ কথা বাদ দিয়ক, নিজৰ কাম কৰি যাওক।